Hello guys, welcome back to my YouTube channel. আৰু মই আছো আজি বিজনিত এয়া নিকুল এয়া ৰাজু মিডুল আৰু যোৱাকালি আমি এতে সবে একেলগে আহি কেনে অলপমান পাৰ্টি কৰিলো আজি ৰাতিপুৱা আমি এতিয়া উঠিলো অলপ পিছতে বোলে মিডুল যাব কোন দিন হাটা যাবি না আমি ৰাতিহাটা যাম আজি এটা ডাঙৰ ইভেন্ট আছে এটা জাজ আছে ৰাহুল সিস্টেম আৰু সেমি আৰু প্ৰাইজ মানি আছে 12000 কে যে 12000 পাং মানে 12000 পাং আৰু পাৰ্টি হ'ব 12000 যদি মিডুলে পায় আৰু পাৰ্টি হ'ব এনেকা পাৰ্টি খাব কাৰণে আমি বিজনি লিগে আহিম মানে আছো একদম তামুলবাৰী আৰু একদম কি ক'ব এটা জংগলবাৰীৰ মাজত আৰু ইয়াতে হৈ আছে মুৰ্গী সাফাই কালি ৰাতি খানা হৈছে ব্ৰইলাৰৰ মাংস আৰু আজি হৈ আছে লোকেল মুৰ্গীৰ মাংস ব্ৰইলাৰ এ গমেই নাপায় তাই আন লাগিছে কিন্তু তাই আন লাগিছে ঐ বেটো এইটো মিডুলৰ আনছা এ পাহৰি গৈছে বোলে আজি হ'ব এতিয়া লোকেল মুৰ্গীৰ মাংস মিডুল ঘৰত তাৰপিছত ইয়াৰ পৰা খাই লৈ কেনে আমি এতিয়া অলপ পিছত ল'ম বিদায় আচলতে এটা খানাটা আছিল আমি মুম্বাইৰ পৰা অহাৰ পিছত মিডুলে বহুত টাইমৰ পৰা মাতছে কিন্তু বহুত দিনৰ পৰা তো আমি নাপালোঁ খাবা আৰু এয়া হৈছে আমাৰ মিডুলৰ চাৰ্লি লেটু লৰাও লেটু লৰাও ঐ যাং ৰ ৰাতিপুৱা আমাৰ ব্ৰেকফাষ্ট হৈ আছে কি দি ব্ৰেকফাষ্ট কত ফকা পিঠা নহয় টেকলি পিঠা এতিয়া আমাৰ পাখা টেকলি পিঠা কয় খুৰী ঘৰৰ ইফালে কি পিঠা কয় এতিয়া টেকলি পিঠা না আৰু তুমি কি কয় ফকা পিঠা আৰু মাংস ইমানখিনি ওলাই গৈছে আমাৰ এতিয়া হ'ব পাৰ্টি আৰু কিশোৰে কৰি আছে বৰ্তমান পিঁয়াজ কাটিং এই আমাৰ ভাত হৈ গ'ল অলপ পিছত মাংস হ'ব বাছ নেমু বাগানত এয়া পখিলা ধুনীয়া ৱাও এই হৈছে আমাৰ কিশোৰ দাদী এতিয়া আমি অলপ মিডুল ঘৰৰ লগা এতিয়া নেমু বাগান আছেতো নেমু বাগানৰ পৰা অলপমান কেইটামান নেমু লৈ যাম কিশোৰ আৰু মই আৰু ইখান ইমান ইয়াতে যিমান এইগিলা সেইগিলা যে গাছ দেখা পাই আছে না তামোল গাছ আচলতে এইগিলা চব নেমু বাগান আছিল কিন্তু নেমুৰ দাম বোলে কমি যোৱাৰ কাৰণে তামোল বাগান কৰি দিছে নেমু গাছগিলা কাটি কেনে এতিয়া নেমু পাৰিম অলপমান কেনেকৈ পাৰে চাবি নেকি মই দেখাই আছোঁ গামছা ইজ ন' মেটাৰ বুজিছে জগ ধৰিব দে জগ এতিয়া নেমু চা এনেকৈ মই পাৰিব পাৰোঁ কিন্তু এনেকৈ মই নাপাৰোঁ এনেকৈ টানি আনি কেনেহে এনেকৈ পাৰিম বুজিছা তাৰপিছত এইটো পিছত ডাইৰেক্ট মনত দুলাম থাক এনেকৈ থাক ৱাও ডাইৰেক্ট এতিয়া ৱাও লাগছে এই আছা এনেকৈ কৰি আনি যদি এনেকুৱা হয় কিন্তু আৰু আমি চিঙাব পাৰোঁ মানে ডাঙৰ লোৱা এতিয়া মানে জাষ্ট দেখালোঁ আৰু বুজিছ এনেকৈ ইহঁতে নেমুবিলাক পাৰে আমি নেমুৰ যিমানগিলা আছিল গাছৰ পৰা একটা কৰি হ'লে চিঙালোঁ যিকেইডাল গাছ আছিল এতিয়া যদি লৈ যাম ঘৰত খাবৰ কাৰণে মানে ইমান খেতি আছে না আৰু আগতে মেলা গাছ আছিল আগতে একবাৰ মই লৈ গৈছিলোঁ 1 মোনা কিন্তু বেছি লৈ যায়ও কি কৰিম নেমু টেঙা তো যিমানখিনি পালোঁ পিছত আৰু মই চিঙালোঁ ঘৰত নাযাওঁ মই আজি চুলি কাটিম মোৰ চুলিটা চাই লওঁ কেনেকুৱা হৈ আছে অলপ পিছত পূৰা চুলি কাটি দিম আজি সেইকাৰণে যোৱাকালি এটা দোকানত কেব লৈ ল'লোঁ খানা দানা হৈ গ'ল এতিয়া নেমু পাৰিলোঁ আৰু এতিয়া ইনাৰ ঘৰৰ পৰা বাই আমি এতিয়া মিডুল ঘৰৰ পৰা ওলাম যাবৰ কাৰণে চবে সাজি কাচি ৰেডি হৈ গৈছে আজি মোৰ ড্ৰাইভাৰ হ'ব নিকুল এইখন হৈছে মিডুলৰ ঘৰ খুৰী চাওক আমি যাওঁ এইটা হৈছে আমাৰ মিডুলৰ মা একদম আমাৰ মা মানে মিডুলৰ মা মানে আমাৰ মা নিজৰ মা নিচিনা এই হৈছে কিশোৰ এয়া হৈছে আমাৰ মিডুলৰ আব মানে আমাৰ আব আৰু অলপমান সিটো পাতে ইঞ্জিন আমি এতিয়া ইয়াৰ পৰা যাওঁ বাই গাইছ লোক ৰেডি হৈ গৈছে বলক এতিয়া থেংক ইউ আজি মানে মই চুলি কাটিম খটা কৰি দিম খাটা নহয় যেনিবা খটা কৰি দিম এতিয়া ওলালোঁ মিডুল ঘৰৰ পৰা মানে চিৰাং ডিষ্ট্ৰিক্টৰ পৰা চিৰাঙৰ পৰা বঙাইগাঁও দি সোমাই কেনে গোৱালপাৰালৈকে যাম বাপেকে এইটো হৈছে আই নদী এই নদীৰ পানীবোৰ যেনেকৈ সেই ওপৰৰ পৰা তললৈকে বৈ যায় আমাৰ জীৱনবোৰো এনেকাই যাই থাকে ইহঁতৰ যেনেকুৱা সীমা নাই আমাৰো বয়স পাৰ হৈ যোৱাৰ কোনো সীমা নাথাকে বৰ্তমান আই নদীৰ পানীগিলা ইমান চাফা নহয় আৰু 1-1.5 মাহ মানে যাওঁ 1 মাহ নালাগেগৈ আৰু 15-20 দিন মানে যোৱাৰ পিছত পানীও কমি যাব আৰু পূৰা চাফা হৈ যাব পানী বৰ্তমান 2টা লাইন হৈ গ'ল ট্ৰেইনৰ ইপিনেদি এইখন হৈছে আই ব্ৰিজ এইখন আগৰ ব্ৰিজ আছিল মানে 4 লাইনৰ এইখন কিন্তু এইখনৰ ব্ৰিজখনৰ কিবা অলপমান বিসংগতি হোৱাৰ বাবে বৰ্তমান ষ্টপ ৰখা হৈছে আৰু খালি কোনো ৰকম বাইক যাব পাৰি আৰু সিখনৰখন চলি আছে বৰ্তমান আৰু সেই ঈশ্বৰ ইপিনেদি গ'ল আমি ইপিনেদি আহিলোঁ কিশোৰক আমি ইয়াৰ পৰা বাই দিম এতিয়া এই ঘৰত যাব আৰু এতিয়া হৈছে ৰাখাল ডুবি তিনিআলি আৰু আমি ইয়াতে
শ্বুট কৰিছিলোঁ ইয়াতে মই ভিকাৰী হৈছিলোঁ ই ইয়াতে কিশোৰে ভিকাৰী হৈছিল বহুত ফেমাছ হৈছে এইটো ভিডিঅ' আমি বহুত ভিউজ পাইছোঁ কিন্তু টকা পোৱা নাই তো ইয়াৰ পৰা আমি এতিয়া কিশোৰক বাই বাই দিম অঁ চ' বাই বাই চি ইউ এগেইন আমি আহি ফচি গ'লোঁ দেওহাটী ট্ৰেইন লাইনত এয়া হৈছে ট্ৰেইন আহি আছে চুলি কাটিবৰ কাৰণে চেলুনত মানে চুলিগিলিৰ অৱস্থা চাই লওঁ মোৰ চাং কেনেকৈ দেখা পায় লাজ লাগিলেও উপায় নাই আৰু চুলি কাটিব আহিলোঁ ঠিকেই কিন্তু এখনলৈকে চেলুনত একটা মানে চেলুনত চুলি কটা মানুহটাই নাই ক'ত বা গৈছে আবে কাটেগা চুলি ইনে দে ওকে আজি চুলিৰ অৱস্থা বেয়া কৰি আছোঁ একদম লাইফত ফাৰ্ষ্ট টাইম কি চলি আছিল আৰু কি কৰি আছোঁ মই নিজে নাজানো লাইফত ফাৰ্ষ্ট টাইম আজি ইমান খাটা কৰি আছোঁ মই চুলি আৰু এনেকুৱা মেচিন মানে আগতে কেতিয়া মই মেচিন এনেকুৱা চুলি লগাবই দিয়া নাছিলোঁ মোৰ হেয়াৰ কাট হৈ গ'ল কেনেকুৱা হৈ গ'লোঁ কেনেকুৱা আছিলোঁ অলপ আগত একদম বেলেগ দেখা পোৱা হৈছে উপায় নাই আৰু এতিয়া মাথাত টুপি লগাম পূৰা বাছ চুৱেক দি দিম পূৰা ভদ্ৰ ল'ৰা হৈ গ'লোঁ মই আজিৰ পৰা ইমান দিনে অলপ বেলেগ আছিলোঁ আজি পূৰা একদম চুলি তুলি কাটি কেনে এতিয়া যাওঁ ঘৰত যাওঁ মাথা চাথা ধুব লাগিব তাৰপিছত আৰু ক'ৰলৈকে যাওঁ চুলি কাটি দিলোঁ ফ্ৰেছ হৈ গ'লোঁ আহি কেনে ঘৰত আৰু চুলি কটা মানে কাৰণটো হ'ল কি মোৰ চুলি অলপমান সৰি আছিল তো বেছিকৈ সেইকাৰণে অলপমান একদম চুটিকৈ কাটি দিলোঁ আজি উপায় নাই আৰু মানে আৰু এটা কথা কি বৰ্তমান বহুত মানুহৰে মানে চুলি সৰাটো একদম মানে শুনাই পাই আছোঁ প্ৰায় ভাগ মানুহ এইটো যেন একটা কিবা বেমাৰহে এনেকুৱা লাগি আছে যিকি নহওক মই চুলি কাটি দিলোঁ আৰু কেনেকুৱা দেখা পাইছে আপোনালোকে অলপ কমেণ্ট কৰি কিনে জনাব আৰু লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব চ' আজিৰ কাৰণে বাই বাই